হেল্ল' এভৰিৱান, মৰমী ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে ভালে কুশলে আছে বুলি আশা কৰিছোঁ আৰু ময়ো ভালে আছোঁ। আৰু আজি যিহেতু সোমবাৰ চাকি দি লওঁ, সেয়া চাক গাইজ ৰেডি হৈ ল'লোঁ। এতিয়া মই দিলোঁ আৰু ভিডিঅ'টো সকলোৱে চাই থাকিব। দাৰ্চি ভালকে থাকা। বাপ দাৰ্চি চাওকচোন, ইমানে দুষ্ট কৰিছে গাইজ। চাওকচোন, এতিয়া মই চাকি দি আহিলোঁ, ইমানে দুষ্ট কৰিছে। এতিয়া মোৰ লগত খেলিব খুজিছে। চাওকচোন, এতিয়া ৰাতিপুৱাতো দাৰ্চিৰ লগত মোৰ খেলিব সময় নাই। এইফালে A few moments later. এয়া চাওক গাইজ, আমাৰ এটা ডাঙৰ ভকুৱা মাছ লৈ আনিলে 1.5 কিলো ওজনৰ। গাঁৱতে মানে পুখুৰীত জাল মাৰিছিলে যিহেতু ইফালে আনিলে আৰু মায়ে এতিয়া ধুনীয়াকৈ বাচি আছে। আৰু ইফালে আনিছিলে জাপানী মাছ, যিহেতু খালত এৰি দিব, আগতে এৰি দিব লাগিছিলে। এতিয়া ডাঙৰ আনিছে, পোৱালি শুকাব এতিয়া যিহেতু। এতিয়া মা বাচি আছে। এয়া এতিয়া গাইজ, মই আজি দিনটো কি কৰিম কি নকৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। A few moments later. গাইজ, আজি মই হেনা আৰু জেতুকা লগাম বুলি ভাবিছোঁ। বিয়া হোৱাৰ পৰা মানে একোৱেই লগোৱা নাই। আজি ভাবিলোঁ লগাওঁ বুলি হেনা আৰু জেতুকা লগাই লওঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইজ, মই এতিয়া পূৰা গা পা ধুই ল'লোঁ আৰু চাকচোন চুলি ইমান ধুনীয়া লাৰি, ইমান ভাল লাগিছে একদম। মানে মোৰ ইমানেই ভাল লাগিছে, মানে আজি লগাইছোঁ মানে ইমান দিনৰ মূৰত। আৰু গাইজ, মই এতিয়া দাৰ্চিক আনোগৈ, যিহেতু মই হেনা লগতে জয়টো ঘৰলৈ থৈ আহিছিলোঁ। এতিয়া আনোগৈ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। A few moments later. চাচোন গাইজ, এয়া পানী লৈছোঁ। A few moments later. অকমান বৰ বহি যাওঁ, পঢ়ি পালোঁ খন্তি লাগিছে। এতিয়া লাহেকৈ যাম আৰু ঘৰত। এয়া গাইজ, মই ঘৰত আহি ইফালে লাজুকী ছোৱালীহঁতৰ ঘৰত আহি পালোঁ, যিহেতু ওচৰত হয়। আৰু লাজুকী ছোৱালীৰ বাইকে মানে ঘৰত আহিছে আজি। মানে ইমান ধুনীয়া মৰম লগা মাইনা। আৰু আমাৰ দাৰ্চিত কি মানে 6 মাহ সৰু হয় এয়া মাইনাই। আৰু ইফালে দাৰ্চি চাওকচোন, একদম মানে ভিলকি লাগি গৈছে চাই। এয়া A few moments later. মই গাইজ কচু খাই আছোঁ। এতিয়া কচু খাই লওঁ, যিহেতু গাহৰিত দানা খাব লাগিব, তেতিয়া ডাঙৰ হ'ব। আৰু এইফালে মই কচু খাইছোঁ। চব এয়া কচুখিনি উঠাই লওঁ, এতিয়া গাহৰি দানা চানা দি। আৰু এইফালে ভাত টাইম হ'বয়ে। এইফালে চব ইমানে দিছে। A few moments later. এইফালে যিহেতু ৰাতিপুৱা মাছ ৰাখিছোঁ, এতিয়া মানে ফ্ৰাই কৰি লওঁ। আৰু এতিয়া ৰাতি হ'ল যিহেতু চব এয়া। আৰু ইফালে আলু, এনেকৈ আলু খিচ কাটিছোঁ। আৰু ইফালে এইটো কি কয় আপোনালোকে, খলং টেঙা, আমি খলং টেঙা বুলি কওঁ। চাওক সেয়া, আৰু মাছখিনি ভালদৰে এবাৰ চাই লওঁ। আৰু এইফালে ফ্ৰাই কৰি আছোঁ মাছখিনি, হাফ ফ্ৰাই কৰি ল'ম, তাৰপিছত পানী দি বনাম। ধুনীয়াকৈ টেষ্টি লাগে খলং টেঙাৰ লগত বনালে, আমি সেনেকৈ খাওঁ। আৰু এইফালে এনেকৈ ভাজি ল'লোঁ আলু চালু। এতিয়া দি দিলোঁ ধুনীয়াকৈ মাছখিনি, যিহেতু চাওক এয়া। এতিয়া মই যিহেতু পাতখিনি দি দিওঁ, খলং টেঙাখিনি। আৰু এতিয়া চাওক, এইখিনি ধুনীয়াকৈ কমি যাব। আৰু ইফালে মই দি দিলোঁ পানী, তাৰপিছত মই তেতিয়াই দি দিলোঁ বেছি মানে মছলা নিদিওঁ, যিহেতু টেঙা দিয়া হৈছে। চাওক, এইফালে আমাৰ প্ৰায় হৈ গ'ল। চাওক। আৰু ইফালে যিহেতু মাছৰ পেটু আছিলে, সেইবোৰ মানে অকণমান ভাতৰ লগত মই ভাজি দিছোঁ। মই নাখাওঁ, কিন্তু মোৰ হাজবেণ্ডে খাব। চাওক, এয়া পিঁয়াজ দিছোঁ আৰু জলকীয়া এনেকৈ ভাজি ল'লোঁ। আৰু একেতে খাবৰ কাৰণে ইয়াত ধুনীয়াকৈ মই বাঢ়ি দিলোঁ এতিয়া, যিহেতু চাওক এয়া। কোনোবাই খাব নেকি চাওকচোন, ইমান ধুনীয়া দেখিছে। মই দিনত হ'লে খালোঁ হয়, কিন্তু ৰাতি এতিয়া নাখাওঁ, ভাত খাব লাগিব, যেতিয়া আমিয়াই যাব, সেইকাৰণে নাখাওঁ মই। এতিয়া ধুনীয়াকৈ বাঢ়ি দিছোঁ। এইফালে চাওক, মাছখিনি ইমান
ধুনীয়া কালাৰ হৈছে চাওকচোন এনেকৈ কলং টেঙাৰ লগত আৰু আলু এনেকৈ দি কিনে টেষ্টি লাগে খাব চাওক এবাৰ ভালদৰে এয়া হৈ গ'ল এতিয়া লৈছোঁ আৰু ইফালে দালি অমিতা চয়াবিন